বেলেগ বেলেগ ডিষ্ট্ৰিক্ট কিন্তু এই আমাৰ যিমান চব ভাইটি আছে সব সকল যিমান আহিছে ইয়াত ডেফিনেটলি সকল মানুহ ভাবে সেইটো বিচাৰে আমাৰ বাঙালমাৰাটো ঠিক হ'ব লাগে এইটো বাঙালমাৰাৰ নামটো যে বেয়া হৈছে এইটো ঠিক হ'ব লাগে সেইকাৰণে আজিৰ দিনত আমি সেইটো ভাবি বুজি পাইছোঁ তাৰ সকলক চাই লৈ কি এতিয়া আমাৰ টিমটো বহুত ষ্ট্ৰং হৈছে আমাৰ থানাত হয়তো 20 জন থাকিব কিন্তু সমাজত আমাৰ 200 জন আছে হয় না আৰু আমি সকল মিলি লৈ বাঙালমাৰা ঠিক কৰি দিম এতিয়া আমাৰ ঘৰত ঘৰত মানুহ থাকিব যোনে আমি এক লগ হৈ মই কাউক থৰি কম কি মোক কোনে মোক জনাইছে কিন্তু মই জানো এতিয়া আমাৰ খবৰটো আহিব আৰু ধামাধাম কাম হ'ব এইটো এতিয়া বাঙালমাৰাটো ঠিক হ'ব নিশ্চিতভাৱে যদি আমি বিশেষ সূত্ৰৰ পৰা এটা খবৰ লাভ কৰিছোঁ এতিয়ালৈকে যিমান কেইজন নকল সোণ বেপাৰী জালনোট বেপাৰীক কৰায়ত্ব কৰা হৈছে তেওঁলোকে পূৰ্বৰ গোচৰ আছে 3-4 মান ইতিমধ্যে জেল যোৱা হয় যদি আপুনি এইবাৰ পুনৰবাৰ পঠিয়ায় তেতিয়াহ'লে 4 নম্বৰ বাৰ 5 নম্বৰ বাৰ হ'ব পুনৰ তেওঁলোকে বেইলত ওলাই আহিব বিশেষ ব্যৱস্থা কি হ'ব আচলতে দেখা যাক কি হ'ব লেটস সি কি হয় এটা ডিপেন্ড কৰে তাৰ ব্যৱহাৰটো লৈ কেনেকুৱা কি হয় না তো এটা লৈ হ'ব বাট আমি এইটো সিৰিয়াছ আছো কি ইয়াত নো ননসেন্স এইটো জেল তেল যেটো পঠোৱা আছে যেটো এজ পাৰ ল যেটো কাম কৰা আছে এজ পাৰ লই হ'ব বাট আমাৰ স্টান্সটো আছে যেটো আমাৰ কাম কৰাটো এগ্ৰেছিভ হ'ব আমি ফালতু কথা লৈ আৰু এইটো তাৰ লগত কোনো কি শুনাই আছে মানুহ ধৰিছো কৈছে মই আগতে কৰিছি এতিয়া কৰা নাই তো এই সব বেকাৰৰ কথা আমি এতিয়া উই ডোন্ট বাই ইট এণ্ড যোনে তাৰ লগত অলপ মানুহ জড়িত আছে অলপমান মানে একদম অলপ মানুহ যদি জড়িত আছে তো তাৰ যি শাস্তি হ'ব লাগে সেইটো আমি এইটো একদম এনশিওর কৰি দিম আৰু আই বিলিভ আজি আমাৰ খুব ভাল এটা টিমৰ যি আমাৰ যিমান OCIC আছে এটা ব্ৰিফিং হৈছে মই তাৰ লগত গম পাইছোঁ কেনেকুৱা কি চলি আছে আগতে কেনেকুৱা কি কঠিনাই আছিলে কি প্ৰব্লেম আছিলে সেইটো গম পাইছোঁ আজি আমাৰ আৰু যি ৰিসোৰ্স সাপোৰ্ট লাগে এইটো আমি আমাৰ হেডকোৱাৰ্টাৰক পঠাম ভাল সাপোৰ্ট পাম অলৰেডি পাই আছোঁ আমি আৰু তাৰপিছত ইমান আমাৰ চাইলেও কিমান বন্ধু আছে ভাই আছে ঘৰত আমি এতিয়া অকেলা নাই আমি আই বিলিভ কি প্ৰত্যেক ঘৰত আমাৰ এটা সিপাহী আছে এজন অফিচাৰ আছে আৰু আমি ইউনিফৰ্ম পিন্ধি আছোঁ ইউনিফৰ্ম পিন্ধা নাই এতিয়া বাঙালমাৰাৰ মানুহটো অলপ বেয়া কৰি দেখাক अब दिखाओ तुम करके वाला बात है ना कि अभी देखो जगह जगह पुलिस আছে অলপমান ক্রাইম ভাবিলেও আমাক জনাই দিব যদি মাথাত ঘূৰিলেও ক্রাইম জনাই দিবা তাৰপিছত যি কৰাৰ ষ্ট্ৰংগেষ্ট ষ্টেপ যেটো আমাক কোৱা হৈছে যেটো ষ্ট্ৰংগেষ্ট ষ্টেপ পসিবল হ'ব আমি হিটো লম আৰু কোনো আমি ষ্ট্ৰং ষ্টেপ লোৱা দুবাৰ না ভাবিম ভাল হ'ব আমি ৰিকুৱেষ্টও কৰিছোঁ কি নিজৰ পাওত আহিলে ভাল আছে বঙালমৰাত বেয়াৰ সংখ্যাতকৈ ভালৰ সংখ্যা যথেষ্ট বেছি আছে তেওঁলোকৰ কেনেকুৱা সহযোগিতা কামনা কৰে 100% আমি আমাৰ কোনো শাক নাই কিউকি যে ভাল মানুহ আছে সেইকাৰণে সমাজ চলি আছে আজি ইমান বাঙালমাৰাৰ ইমান যেটো অলপমান 5% মানুহৰ কাৰণে যে বেয়া নাম হৈছে সেই 95% মানুহ এতিয়া ভাবি লৈছে কি আমি বাঙালমাৰা ঠিক কৰি দিম এতিয়া মানুহ ভাবি লৈছে কোনো এইটো ৰাখিব ন মইতো তাক মদত কৰিব আহিছোঁ ইয়াৰ মানুহে ঠিক কৰিব বাঙালমাৰা আমি তাক হেল্প কৰিম হে মোক হেল্প নকৰিব মই তাক হেল্প কৰিম আমাৰ টিম তাক হেল্প কৰিম আই এম শিওৰ কি বাঙালমাৰা উইল বি absolutely clean one of the best places আদৰ্শ গাঁও আদৰ্শ থানা হৈ উঠি আহিব যেতিয়া আপুনি বাঙালমাৰালৈ আহি আছিল আপোনাৰ কনভয়ৰ যেতিয়া সাইৰেন বাজি আছিল আমাৰ হাতত বিশেষ সূত্ৰৰ খবৰ আহিছে অপৰাধ প্ৰবণ যিবিলাক এলেকা য'ত অপৰাধীয়ে গিজগিজাই থাকে যিবিলাক অঞ্চল বিশেষ অঞ্চল তাত জনশূন্য হৈছে এইটো নাই সেইটো জনশূন্য হ'ব নালাগে আই থিংক ভাল হ'ব যদি সেই মানুহ নিজে থাকিব বিচাৰে ভালকৈ থাকিব সমাজত থাকিব বিচাৰে নিজৰ পাওত থাকিব বিচাৰে তো সেইটো খোজকাঢ়ি ইয়াত আহি গ'লে ভাল আছে আৰু আহি নিজক সমৰ্পণ কৰিব লাগে কি ক'ত ৰাখিছে বস্তু সেইটো আপোনাৰ আহ্বান হ'বনে অনুৰোধ হ'ব অপৰাধীলে অনুৰোধ নাযায় নাই অপৰাধ নাই তাক আমি বাচাৰ একটা কাৰণ একটা ইশাৰা দি আছোঁ যদি বাচি থাকিব বিচাৰে মানে থাকিব বিচাৰে বেটাৰ হ'ব এনেকুৱা কৰে বাকি আমি কামত থাকো আৰু আপোনাৰ সকলোকে ৰিকুৱেষ্ট আছে জাদা পিছে মাতাও প্লিজ কামটো কৰিব অপাৰেশনৰ টাইম এইটো যেটো মানে কি কম কি বিকজ ঠিক আছে নে প্ৰথম কাটিলেও পৰিণতি হৈছে বাঙালমাৰা নাই হিটো আমি কাম কৰিম বাট ৰিকুৱেষ্ট কৰিম আপনি এক মাহ অলপ পিছে থাকি আপনি নজৰদাৰি ৰাখো আমি কি কৰি আছো বাট সকল কথাটো মানে আহিলে না কি হয় কি আমি অলপ ব্যাকফুটত আহি যাওঁ বহুতবাৰ তো অলপ চাই থাকো তেতিয়া ইন্টাৰেষ্টিং হ'ব অলপ বস্তুটো বাৰবাৰ সব দেখাই দিলে মানে ক্ৰিকেট মেচৰ নিচিনাটো নহয় তো সেইটো সিধা ৰিজাল্টটো মই দি থাকিম এটা হেল্পলাইন নাম্বাৰৰ কথা কৈছে অলৰেডি আছে যদি হৈছে তো একবাৰ যদি কৈ দিয়ে হেল্পলাইনটো আছে 6000 815799 ये सब लोग नोट कर लो ये हाँ नोट कर लो लाइव चली আছে লাইভ ओ अच्छा 6000 815799 हाँ সেইটো কালি ট্ৰাই কৰিব আমি এইটো অলপ কনফিগাৰ কৰি আছোঁ আজি নম্বৰটো লিছোঁ সেই নম্বৰত আমি সকলোক ৰিকুৱেষ্ট কৰি আছোঁ আপুনি যেতিয়া এইটো ৰাখি আছোঁ দিদি হা তো
আপুনি সেই নম্বৰত 6000815799 সেই নম্বৰত যেতিয়া বিচাৰে ৰাতি 2 বাজে 3 বাজে আপুনি কাল দিয়ে আজ नहीं हाँ कल से আপুনি ফোন কৰিব পাৰে আপুনি যদি নিজৰ আইডেন্টিটিটো সিক্ৰেট ৰাখিব বিচাৰে আমি নহুদিম কি আপুনি কোনে কৈছে কত পৰা কৈছে কিয় কৈছে আপোনাৰ চিন্তা নাই কি আপোনাক টানি ল'ব নাকি আপুনি খালি খবৰ দিব আপুনি খালি মোক জনাই দিব কি হেতু চলি আছে সেই প্ৰান্তত সেই গাঁৱত সেই মানুহ কৰি আছে ইমিডিয়েটলি আমি অ্যাসিওর কৰি আছো 100% ৰিঅ্যাকশন হ'ব 100% অ্যাকশন হ'ব আজি অ্যাকশন হ'ব আমি আপনি যদি বিচাৰে আপোনাৰ আইডেন্টিটি ৰাখা দিয়াৰ কাৰণে আমি ফোন কৰি আপোনাক জনাম কি আপোনাৰ খবৰত কি অ্যাকশন হৈছে হেতুও কৰিম হেতু ফিডব্যাক ব্যৱস্থা থাকিব আৰু আশা কৰো কি তাৰ পিছত এতিয়া আমাৰ গোটে লখিমপুৰৰ জনতা এভৰিওয়ান উইল বি আ পুলিচ অফিচাৰ এভৰিওয়ান আমি ইউনিফৰ্মত আছি সেই ইউনিফৰ্মত নাই কিন্তু সকল মিলি যেতিয়া আমি লাগি যাম বিলিভ মি লখিমপুৰ ঠিক হোৱাত মানে আমাৰ ডিজিপি স্যার ওয়াজ ভেরি কাইন্ড 30 দিনৰ টাইম দিছে এই সব বেয়া মানুহ হ্যাঁ কিন্তু হয়তো ইমান দিনও নালাগিব আর একদম ঠিক হৈ যাব আমাৰ লখিমপুৰ একটা ডেভেলপমেন্ট একটা পজিটিভ পাথত যাব যিমান ষ্টুডেন্টছৰ কলে আপনি ড্ৰাগছৰ ঘাটি আছে হি আছে তো আমি অলরেডি কৈ ৰাখিছো কি যোনে ড্ৰাগছ খাই আছে তাকো অলপ সচেতন কৰি দিব বিচাৰো কি তুমি হেতু বাৰবাৰ ভিক্টিম কৰি না ভাবিব ড্ৰাগছৰ লগত ধৰা পৰিলে কিন্তু আই উইল নট ট্ৰিট ইউ ভেরি পজিটিভলি খুব ভালকে আমি ট্ৰিটমেন্ট না দিও কিন্তু ওকে তোমাৰ কিউকি তুমি নিজে চুজ কৰিছো এটো ড্ৰাগছ খোৱাটো কোনো জবৰদস্তি কোৱা নাই তো বেটার ইউ চেঞ্জ ইউর চয়েস যদি আৰু পজিটিভ বস্তু মোৰ লগত আহক আই উইল টিচ ইউ প্লেইং গিটার অলসো যদি লাগে ঠিক আছে কিন্তু সেই সব ফালতু বস্তু না যাব আর যোনে হেতু কৰি আছে আমি শুনিছো জায়গাটো 2-4টা লোক পাইছো মানে আই মিন খবৰ পাইছো ক'ত পৰা হে আমি হেতু টাইট কৰি দিম জায়গাটো আমি অলরেডি মানুহ লগত কথা পাতিছো আমাৰ বাই দ্য ৱে আমি ক'ব বিচাৰো কি আমাৰ সমাজৰ ল'ৰা আছে বহুত মানুহ এনসিসিৰ আছে স্কাউট আছে গাইড আছে হে নিজে ভলেন্টিয়াৰ কৰিছে কি স্যার আমি আপোনাৰ সিপাহী হৈ গ্ৰাউণ্ড দিয়া আমি ইনফৰমেশ্যন দিম তো এতিয়া কোনো না ভাবিব হয়তো যিমান বিক্ৰী কৰি আছে জনে কিনিব যাব হেতু মৰি মানুহ যাব তো এইটো বি এলাৰ্ট তাকো এলাৰ্ট কৰি দি আছো কি সেই সব ধান্দাত এতিয়া লখিমপুৰ দিয়ে গায়ব হৈ যাও আৰু না হলে যদি আমি ধৰিব পাৰো তো বিলিভ মি ইট ইজ গোইং টু বি ভেরি ডেঞ্জারাস ফর ইউ আমি আপনি জীবন পাইছে আমি বিচাৰো আপোনাৰ জীৱনটো লাইফ টাইমটো যিমান দিন ভগৱান পঠাইছে ইমান দিন থাকিব লাগে ডোন্ট ফোর্স আস টু মেক ইট হেল্প ফর ইউ রাইট নাও তো হেতু হল সো আমার কনভিকশন টু স্ট্রং we have great support from people we have a great team আমার টিম তো বহুত ভাল আছে হয়তো টিম রিওরিয়েন্ট কৰি দিছো আমি একদম টিম এতিয়া ফর্মত আছে আর we are here for action এতিয়া আৰু এটো হয়তো আমি লাস্ট কথা পাতি আছো আৰু আপোনালোক কথা না পাতো ঠিক আছে ইজ দ্য লাস্ট থিং একবার কৈ দিলো নম্বৰ দি দিলো এতিয়া প্লিজ গিভ মি সাম টাইম অলপ 10-15 দিন পিছত আকৌ ফিডব্যাক লৈ লব মই আপোনাক আপডেট দি দিম যদি সৰু সৰু আপডেট থাকিলে আমি আপোনাক জনাই থাকিম আমি হেডকোয়ার্টার পঠাই দিম তাত দি হয়তো সেন্ট্রালি আপোনাক জনাই দিব 15-20 দিন পিছে আনার কানি হ্যাঁ let us leave us follow up action আপনি চাই থাকো কত কত কাম আছে আপনার লগত যদি কোনো কিছু খবর থাকলে প্লিজ লেট মি নো হ্যাঁ না বিলিভ মি একটাও খবর আমি আপনি মিছা খবর দিলেও আপনি ট্রাই করে চাইলেও কি মিছা খবর দিয়ে কি অ্যাকশন হয় না হয় প্রত্যেক কথাত প্রত্যেক ইনফরমেশন we will give 100% response 100% অ্যাকশন হবো যদি কারো কোনো অসুবিধা থাকে যদি কোনো মোক পার্সোনালি লক কৰিব বিচাৰে we are available আমি 24/7 available আছি আমাৰ এনেকা ভিজিটাৰ্স আৱাৰ্স আছে হিটো আছে বাট মই 24/7 available আছো যত আপনি বিচাৰে সকলো কৈছে ৰাস্তা যদি বিচাৰে কি মোক অলপ কিছু ক'ব লাগে হাত দেখাই দিব গাড়ীত আমি ৰাখি দিম গাড়ী ৰাখি লৈ আমি আপোনালোক কথা পাতি লৈ जी लागे करा फोटो खिंचाने के लिए मत रोकना बस हाँ बाकी सब अरे थैंक यू दीदी थैंक यू सो मच थैंक यू तो फोटो खिंचवार कारण नकरिब কিন্তু এইসব ঠিক আছে এতিয়া তো মই আপনারই আসো আপনারই তো আসো এতিয়া তো রোজই পাবো মোক হ্যাঁ যেতিয়া হ'ব সব ঠান্ডা হৈ যাক সব ভাল হৈ যাক তেতিয়া আপনি আহিব जी আছে আপনার লগত কথা পাতিম যদি करियर काउंसलिंग लागे हिटो करें और जी फोटो खिंचाना तो फोटो भी खिंचा लेना बट अभी काम का टाइम है सर आप सबसे भी रिक्वेस्ट है कि अभी काम का टाइम है अभी पीछे पीछे नहीं आना लेट अस गो एंड लेट अस डू आवर এটা চান্স আছে যে খুচকাৰি থানালৈ যদি আহি আত্মসমৰ্পণ কৰে হ্যাঁ এইটো জিন্দা থাকাৰ চান্স আছে অলপ হ্যাঁ তো মানে ই আছে মানে আমি হিটো ক'ব বিচাৰো নাই কিয় ক'ব বিচাৰো মানে আই ৰিয়েলি ডোন্ট ৱান্ট টু থ্ৰেট আমি ইলিগাল কোনো কিছু না কৰিম যা হ'ব লাজ পাৰ ল হ'ব বাট দ্য অনলি পইণ্ট ইজ আমি বিচাৰো কি যদি হে মানুহ তো সমাজৰ মানুহ হয় তো তাৰো জিম্মেদাৰী হয় নিজৰ সমাজ ঠিক কৰি লোৱা তো সেই মানুহটো যদি ভাবে কি আমি সমাজও এতিয়া পজিটিভ গতিত লৈ যাম তো হি আহি সমৰ্পণ কৰাটোই ভাল আৰু খালি সমৰ্পণ কৰিলে না হ'ব আহি জনাব লাগে কি কোনে কোনে আৰু কৰি আছে জনে সমৰ্পণ কৰা নাই তাক जी करा लगे तो आमी नीचे कोई बट आई अश्योर यू भाग के कहीं नहीं जाओगे क्रिमिनल के लिए दुनिया बहुत छोटा है वी विल कैच यू फ्रॉम वेर एवर यू आर तब तक ही नहीं पकड़े जा रहे हो जब तक नहीं चाह रहे जिस दिन चाह दिया उस दिन आपके लिए शॉर्ट पड़ जाएगा धरती यू कैन नॉट गेट इट सो दैट्स माई आह्वान दैट्स माई रिक्वेस्ट एंड थैंक यू फॉर ऑल द पीपल आम जिमान आसे सो आई फिल पावर्ड बाय यू यार है ना अपनी हकल আছে আপুনি আমার স্ট্রেংথ হয় তেনেকা থাকিব कीप इन्फॉर्मिंग इधर आप बहुत देर से रुका है ये पुलिस